5-6 গুণ কিমান? 5-6 গুণ 5-6 গুণ 5-6 গুণ 11 5-6 শুই আছে উঠো वेलकम बैक टू माय यूट्यूब चैनल। तो गाइस आज आमी मिलत धान कुटाबले आइसो मैं। तो एटो होइसे मिल और एटो इफाले आछे रास्ता एटो होइसे मिल। तो मिल आलाई पूरा इफाले चाहर खेती करि थैसे चाहर आगफाले तो आगफालर एखिनि आगखिनि काटिसे कारण चाहर गछर बयस 20 পৰা 25 বছৰ হয়। तो और बेसि ओख हले चिंगिब नोवारिब तो हे काटी दिसे कलम कर दिसे ऊपर। तो और इफाले पानी दियाओ व्यवस्था कर थई दिसे। तो आज की करूँ एने ब्लग बनाइছো तो तुम्हारे चाबा शेषলৈকে। तो बोला आरम्भ करूँ। गाइस एजन मानुहे पूरा मद खाई पेल हो शुई आछे। तो ताक देखाओ बोला दिहुन 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 ইয়াত এটা ফুটা মানুহ আছে তারা ঘুমাই আছে এইখিনি তারা আমুদি আছে এই মঞ্চলত এটা কি বয় নহয় ইয়াতে ফুটি ধৰিছে পিক বুলি কৰি দিছি ओए उठो नाना রহাই তে পিছে লাগবা हट আমরা তো ধানটা উঠেছি লাগা রাখি মই আর উঠে চলে যাব কোনটো এই ভাঙা ধানটা কি করব ঘরে যাও উঠেছি লাগা রাখতে হবে। এইটো আদিবাসী মানুহ হয় আদিবাসী সম্প্ৰদায়ৰ মানুহ। তো মদ খাই পুৰা পেল হৈ আছে। তো তাৰ তিৰোতা মানুহজনে কৈছে যে মানে ধানখিনি আমাৰ ঘৰলৈকে থৈ আমাৰ এইখিনিত বহুত আদিবাসী মানুহ আছে। তো মানে আমাৰ গাঁৱৰ ওচৰৰ হয়। মদ খাই পুৰা ফিটিং মিলত পুৰা ধান কুটি আছে। কিমান চাবা আৰু মিল সকলোৱে দেখা পাইছে চাগে মিল ধান কুটা মিল কেনেকুৱা। তো আৰু বহুতো কিবা কিবি কৰিম। তো দেখুৱাম তোমালোকক। এতিয়া অলপ মদ খোৱা মানুহটোক যোগাই চাওঁ ৰ'বা ৰ'বা বেক কেমেৰাত দেখাইছোঁ। ঐ নানা নানা ঐ নানা উঠ বে উঠ নানা উঠ বে ইয়াতে ক'ত শুই আছে উঠো যোগাই চালোঁ শুই থাকিব দিয়ক বেয়াই পাব। তো শুই আছে আৰু বহুতো কিবা কিবি কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ভাইটি তোমাৰ নামটো কৈ দিয়া। বঞ্জিত বড়ো ক'ত থাকা? ফটৰাত ক'ত ফটৰাত কি ফটৰাত কিমানত পঢ়া কিমান পঢ়া দ্বিতীয় আৰু স্কুলৰ নাম কি? বৰবৰী প্ৰাথমিক বিদ্যালয়। আৰু 5-6 গুণ কিমান? 5-6 গুণ 5-6 গুণ 5-6 গুণ 11 5-6 গুণ 11 বুঝছে 5 গুণ 11 5-6 গুণ 11 5 গুণ 5 5 দুগুণ 10 5 গুণ 5 5 দুগুণ 10 5 3 গুণ 30 5 গুণ 5 5 কিমান 30 এতিয়া ক'ব পাৰিছা হা। সন্ধিয়া হ'বৰে হ'ল আৰু ব্লগটো সামৰোঁ। এইটো হৈছে আমাৰ খুৰাৰ ল'ৰা আমাৰ খুৰাৰ ল'ৰা হয় মঙলদৈৰ হয়। আমাৰ মাছ ভাতত আলহী খাব আহিছে স্কুলৰ ছুটি পাইছেতো। তো যদি এনেকুৱাই নতুন নতুন ব্লগবোৰ মোৰ চাব বিচাৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু নটিফিকেশ্যন বেল আইকনটো অল কৰি ল'বা। তো নতুন এটা ব্লগৰ সৈতে তোমালোকক লগ পাম। তো থেংক ইউ। আৰু এইটো ব্লগটো ভাল লাগিলে লাইক কৰি দিবা আৰু কমেণ্টত জনাবা কেনেকুৱা লাগিল। তো থেংক ইউ।
গাইছ আমাৰ ঘৰৰ পিছফালে লেট্ৰিনৰ গাৰা খান্দিছে এইফালে এইটো ৰিং বহাইছে তো ইয়াতে এটা মুৰ্গী পৰি গৈছে তোমাক দেখাই আছো তো গাইছ এইটো মুৰ্গীটো এইটো ইয়াতে বহুত চৰাইবিলাকে থাকে আমাৰ বাঁহত তো ইয়াতে আছে চৰাইবিলাক পুৰা আটা পাৰি থাকক তো ইয়াতে ফাঁচি আছে ইয়াক ওলাই দিওঁ ৰ'ব তো মই ইয়াতে নামি যাওঁ ভিতৰত মুৰ্গীটোক নামাবৰ কাৰণে ইয়াতে নামি যাওঁ উঠাবৰ কাৰণে এই নালাগে এইটো মুৰ্গীটো এইটো এৰি দিওঁ 1 2 3 এইটো পৰি গ'ল মুৰ্গীটো ওলাই দিলোঁ আমি ইয়াতে ফাঁচি গৈছিলে ইয়াতে নতুনকৈ বনাই আছে মানে